জয় মা কামাখ্যা, জয় মা বগলামুখী। আজি আচলতে বহুত দুখত ভগৱতীৰ নাম লৈছোঁ। আচলতে কি জানে, যোৱাকালি এটা পোষ্ট দেখা পালোঁ ঋতু কলিতা বুলি এজনৰ। তেওঁ ক'লে, বহুত ক'লে, কিন্তু কথাটো হৈছে যে প্ৰেক্টিকেলি আৰু পাৰ্চনেলিও ময়ো ফিল কৰিছোঁ জুবিন গাৰ্গৰ লগত থকা শেখৰ জ্যোতি গোস্বামী এটা মহা দগাবাজ মানুহ হয়। আজি মই বৰেণ্য বৰঠাকুৰে এইটো গোটেই অসমক কৈছোঁ, কাৰণ ইয়াৰ কাৰণ কিছুমান আছে। কাৰণটো হ'ল, যেতিয়া মই আগতে শেখৰৰ তাত যাওঁ, কেতিয়াবা গান চান গাওঁ, আপোনালোকে সকলো জানে। সেই সময়ত শেখৰে জুবিন দাক লগ কৰিবৰ কাৰণে নিদিয়ে, আৰু লগ কৰিবৰ কাৰণে নিদি পেলাই বহুত দেৰি ঘণ্টা আগতে, 10 বছৰমান আগতে বা 7 বছৰমান আগতে ৰখাই থৈছিলে। ইনফেক্ট মোৰ নিজৰ মানুহো গৈছিলে, মোৰ নিজৰ PSO, তেওঁলোকেও যায়, কিন্তু জুবিন দাক লগ কৰিবৰ কাৰণে নিদিয়ে। আৰু গোটেই বেয়া স্বভাৱ চৰিত্ৰ জুবিন দাৰ ভিতৰত সন্নিৱিষ্ট কৰা মানুহ এটাই, বাকী মই কাকো নকওঁ। আজি সাধনাত এই মা ভগৱতী বিৰাজমান হৈ আছে, মা বগলামুখী ইয়াতে তেওঁ দেখাইছে। সেইটো হৈছে শেখৰ গোস্বামী। ঋতু কলিতাই ঠিক কথা কৈছিলে যে কেতিয়াবা বস্তুটো ভাবি চাব লাগে। হয়ো আজি বহুত শিল্পী এনেকুৱা আছে যে জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট আছিলে আগতে। শেখৰ গোস্বামী সোণৰ মাইক্ৰফোন লৈ আহিছিলে ইটালী নে ক'বাৰ পৰা, সেইটোক বহুত ফ্লণ্ট কৰিছিলে শেখৰ গোস্বামীয়ে। কিন্তু আজি শেখৰ গোস্বামীৰ সাহস নহ'ল নেকি, যোনটো মানুহে তাৰ ঘৰত গৈ বাৰে বাৰে ৰাতিকে ডাবিং কৰে, কাহিলী এই লখৰাত মোৰ ভুল হৈছে, আপোনাৰ এই লংকেশ্বৰত শিৱ মন্দিৰৰ ওচৰত তাৰ ঘৰটো, তাত ডাবিং কৰে জুবিন দাই। তাৰ ৰুমত শুৱে, শেখৰৰ ৰুমত শুৱে জুবিন গাৰ্গে, আৰু শুই উঠি পেলাই কয়, শেখৰ গানটো গাই দিওঁ দে। আৰু সেই মানুহটোৱে গম পোৱা নাছিল নেকি যে ইমান মদ খাবৰ কাৰণে লাগে জুবিন গাৰ্গক? মোৰ চকুৰ আগত খুৱাইছিলে মদ। I am the eye witness. আৰু ঋতু কলিতাই ঠিক কথা কৈছে, শেখৰ গোস্বামী ইজ এ বাষ্টাৰ্ড। তাৰ বডি লেংগুৱেজ ডু নট স্পিক্স। তাৰ ছিংগাপুৰ যোৱা অকাত কি, তাৰ তেজপুৰ যোৱা অকাত নাই তাৰ শেখৰ গোস্বামীৰ। আজি গোসাঁনীয়ে মোক দেখাই দিলে যে ক'ত আচল মানুহ আছিল। বহুত দুখ লাগিছে। জুবিন দাই মোক বহুত ভাল পাইছিল, বহুত ভাল পায়, এতিয়াও পায়। কিন্তু এই ষড়যন্ত্ৰৰ বলি বহুত আৰ্টিষ্টৰ ছোৱালী হৈছে অকল শেখৰ গোস্বামীৰ কাৰণে। এণ্ড দিছ মেন মাষ্ট নট বি স্পেয়াৰ্ড। জয় মা কামাখ্যা, জয় মা বগলামুখী।